নমস্কাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত ভাৰতীয় ভূখণ্ডৰ অৱস্থান তথা ইয়াৰ মাটিকালি ষ্টেণ্ডাৰ্ড মেৰিডিয়ান অফ ইণ্ডিয়া টপিক অফ কেন্সাৰ কোনকেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে এই বিষয়ে আলোচনা কৰা হ'ব লগতে ভাৰতীয় ভূখণ্ডৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট ষ্টেট অৰ চেনেলছৰ বিষয়েও ইয়াত আলোচনা কৰা হ'ব তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে লোকেশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ভূখণ্ডৰ অৱস্থানৰ বিষয়ে কিছু কথা আলোচনা কৰিব ওলাইছো The mainland India extends from about 8 degree 4 minute north to 37 degree 6 minute north latitude and 68 degree 7 minute east to 97 degree 25 minute east longitude. ভাৰতৰ মূল ভূখণ্ড 8 ডিগ্ৰী 4 মিনিট উত্তৰ অক্ষাংশৰ পৰা 37 ডিগ্ৰী 6 মিনিট উত্তৰ অক্ষাংশ আৰু 68 ডিগ্ৰী 7 মিনিট পূব দ্ৰাঘিমাংশৰ পৰা 97 ডিগ্ৰী 25 মিনিট পূব দ্ৰাঘিমাংশলৈ বিস্তৃত। Cape Comorin located in Kanyakumari is the southernmost tip of Indian mainland, whereas the southernmost point of India is Indira Point on the Great Nicobar Island. কন্যাকুমাৰীত অৱস্থিত কেপ কমৰিন হ'ল ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণ প্ৰান্ত আনহাতে ভাৰতৰ আটাইতকৈ দক্ষিণৰ বিন্দুটো হ'ল গ্ৰেট নিকোবৰ দ্বীপত অৱস্থিত ইন্দিৰা পইণ্ট ইন্দিৰা কোল লোকেটেড ইন চিয়াচেন গ্লেচিয়াৰ ইজ দ্য নৰ্দাৰ্ণমোষ্ট পইণ্ট অফ ইণ্ডিয়া ভাৰতৰ আটাইতকৈ উত্তৰত থকা অংশটো হ'ল চিয়াচেন গ্লেচিয়াৰত থকা ইন্দিৰা কোল ৱেষ্টাৰ্ণমোষ্ট পইণ্ট ইজ খুৱাৰমুটি ইন গুজৰাট ভাৰতৰ আটাইতকৈ পশ্চিমৰ প্ৰান্তটো অৱস্থিত গুজৰাটৰ খুৱাৰমুটিত On the other hand, easternmost point is Pygmalion Point Kibithu in Arunachal Pradesh. ভাৰতৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত অংশটো হ'ল অৰুণাচল প্ৰদেশৰ কিবিথুত অৱস্থিত পিগমেলিয়ন পইণ্ট এতিয়া আহিছো এৰিয়া অফ ইণ্ডিয়া অৰ্থাৎ ভাৰত ভূখণ্ডৰ মাটিকালিৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ ইণ্ডিয়া ৰেংকছ 7th in the world in terms of area মাটিকালিৰ ফালৰ পৰা ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত সপ্তম It has a total land area of about 32,87,263 square kilometer, which is only 2.4% of total world land mass. ভাৰতৰ মুঠ মাটিকালি প্ৰায় 32,87,263 বৰ্গ কিলোমিটাৰ, যিটো বিশ্বৰ মুঠ ভূখণ্ডৰ প্ৰায় 2.4%. The maximum length from north to south is 3,214 kilometer and from east to west it is 2,933 কিলোমিটাৰ উত্তৰা দক্ষিণাকৈ ভাৰতৰ সৰ্বোচ্চ দৈৰ্ঘ্য প্ৰায় 3,214 কিলোমিটাৰ আনহাতে পূব পশ্চিমাকৈ ইয়াৰ দৈৰ্ঘ্য প্ৰায় 2,933 কিলোমিটাৰ India shares a land frontier about 15,200 kilometer with its neighboring countries including Bangladesh, China, Pakistan, Nepal, Myanmar, Bhutan and Afghanistan ভাৰতে প্ৰায় 15,200 কিলোমিটাৰ দৈৰ্ঘ্যৰ স্থলসীমা ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে শ্বেয়াৰ কৰিছে এই দেশসমূহ হৈছে বাংলাদেশ চীন পাকিস্তান নেপাল ম্যানমাৰ ভুটান আৰু আফগানিস্তান The total length of the coastline of the mainland India is 6,100 km and together with the coastline of the islands is about 7,516 km ভাৰতৰ মূল ভূখণ্ডৰ উপকূলৰ মুঠ দৈৰ্ঘ্য প্ৰায় 6,100 কিলোমিটাৰ আনহাতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ দ্বীপপুঞ্জৰ উপকূলীয় অঞ্চলৰ সৈতে ইয়াৰ দৈৰ্ঘ্য প্ৰায় 7,516 কিলোমিটাৰ State having highest coastline is Gujarat. It has about 1,600 kilometer as coastline. সৰ্বোচ্চ উপকূলীয় অঞ্চল থকা ৰাজ্যখন হৈছে গুজৰাট ইয়াৰ উপকূলীয় অঞ্চলৰ দৈৰ্ঘ্য প্ৰায় 1,600 কিলোমিটাৰ Of course, Union Territory Andaman and Nicobar Islands has 1,962 km as coastline. অৱশ্যে কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপকূলীয় অঞ্চলৰ দৈৰ্ঘ্য প্ৰায় 1,962 কিলোমিটাৰ Area wise, largest state is Rajasthan followed by Maharashtra and Uttar Pradesh. মাটিকালি অনুসৰি ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হ'ল ৰাজস্থান তাৰ পিছতে ক্ৰমে মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ The standard meridian of India that is 82 degree 30 minute east longitude passes through Mirzapur in Uttar Pradesh. ভাৰতৰ standard meridian হ'ল 82 degree 30 minute পূব দ্ৰাঘিমাংশ যি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ মাজেৰে পাৰ হৈ গৈছে এই standard meridianৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতীয় ভূখণ্ডৰ সময় নিৰ্ধাৰণ কৰা হয় এই বিষয়ে পিছৰ ভিডিঅ'ত বহলাই আলোচনা কৰা হ'ব
The Tropic of Cancer, that is 23 degree 30 minute north latitude, passes through 8 states of India including Gujarat, Rajasthan, Madhya Pradesh, Chhattisgarh, Jharkhand, West Bengal, Tripura and Mizoram. কৰ্কটক্ৰান্তিৰ ৰেখাডাল অৰ্থাৎ 23 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষাংশৰ ৰেখাডাল ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। এই ৰাজ্যকেইখন হৈছে গুজৰাট, ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মিজোৰাম। এতিয়া আমি কেইটামান ইম্পৰ্টেণ্ট ষ্ট্ৰেটছ বা চেনেলছৰ বিষয়ে আলোচনা কৰিম যিকেইটাই দুখন ভূখণ্ডৰ মাজৰ সীমাৰেখা হিচাপে চিহ্নিত হৈছে। প্ৰথমটো হৈছে গাল্ফ অফ মান্না এণ্ড পক ষ্ট্ৰেইট। It separates India and Sri Lanka. মান্নাৰ উপসাগৰ আৰু পক প্ৰণালী ই ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে। 8 ডিগ্ৰী চেনেল। It separates Maldives and Minicoy Island. 8 ডিগ্ৰী চেনেলে মালদ্বীপ আৰু মিনিকয় দ্বীপক পৃথক কৰিছে। 9 ডিগ্ৰী চেনেল। It separates Minicoy and Lakshadweep Islands. 9 ডিগ্ৰী চেনেলে মিনিকয় আৰু লাক্ষাদ্বীপ দ্বীপপুঞ্জক পৃথক কৰিছে। 10 ডিগ্ৰী চেনেল। It is between Little Andaman and Nicobar. 10 ডিগ্ৰী চেনেলে লিটল আন্দামান আৰু নিকোবৰ দ্বীপক পৃথক কৰিছে। গ্ৰেট চেনেল। It is between Indira Point and Indonesia. গ্ৰেট চেনেলে ভাৰতৰ দক্ষিণ প্ৰান্তৰ শেষ অংশ ইন্দিৰা পইণ্ট আৰু ইণ্ডোনেছিয়াক পৃথক কৰিছে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।